আপোনালোকক খেতি বাতিবোৰ দেখুৱাম আৰু কি কি খেতি কৰিছে ওপৰৰ পৰা ভিউ দেখুৱাম চাই থাকক তো গাইজ মানে এইজনীয়ে প্ৰতিশোধ লৈছে দেখিছেনে গাইজ মই ইমান ধুনীয়াকৈ ভিডিঅ' বনাওঁ কোনো লাইক নকৰে অকল আমাৰ ফেমিলিটোৱে কৈ থাকোঁ গুড মৰ্ণিং গাইজ পূৰা মুখত ব্ৰাছ লৈ পানি একদম মুখ ধুবলৈ আহি পানি ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ আৰু তো গাইজ মুখখন প্ৰথমতে ধুই লওঁ তাৰপিছতে আপোনালোকক লগ পাই আছোঁ ভিডিঅ'ত মানে গাইজ অকণমান দেৰি আপোনালোকক খেতি বাতিবোৰ দেখুৱাম আৰু কি কি খেতি কৰিছোঁ আমি পূৰা ওপৰত আছোঁ দেখুৱাম সকলোবোৰ আগে মুখখন ধুই লওঁ ফাৰ্ষ্ট মুখখন মেইন মানে ওপৰত আমি ইয়াত খেতি কৰিছোঁ মহাই মই তাৰপিছতে তলতো খেতি কৰিছোঁ সকলোবোৰ আপোনালোকক আজি দেখুৱাম বুলি ভাবিছোঁ আৰু যিহেতু আজি ছেকেণ্ড ছেটাৰডে মানে বন্ধ আছে সেইকাৰণে বোলো ঘৰতে থাকি থাকি ভিডিঅ' এটা বনাই দিওঁ তো আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব তো এনজয় কৰিব বুলি আশা ৰাখিলোঁ আৰু আপোনালোকে যদি কোনোবা নতুন আহিছে ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট চমেণ্ট কৰিব এতিয়া ভাল লাগে তো চাই থাকক ভিডিঅ'টো আৰু এইফালে ভণ্টিয়ে পৰা মুখ ধুই আছে কিবা ক'বা নি সেইফালে চোৱা আৰু গাইজ এইবোৰ হৈছে খেতি আৰু এইবোৰ হৈছে কবি ফুলকবি গছ এইফালে খেতি কৰিছোঁ মহা আৰু মই মানে এইভাগে টাইম পাছ কৰি থাকোঁ আমি এইফালে খেতি চব খেতি ধুনীয়া ধুনীয়া হৈছে পূৰা যিফালে মূলাও আছে চব একেলগে দি দিয়া হৈছে এইবোৰ হৈছে খুতুৰা ওপৰতো পূৰা ধুনীয়া হৈছে খেতি কিন্তু খাইছে আৰু এইফালে আপোনালোকে চব এইফালে বিলাহী লাগি আছে বিলাহী আৰু আপোনালোকে যদি চাটনি ভাল পায় এইয়া আপোনালোকৰ বাবে আছে পদিনা আৰু চাটনি খাবলৈ বেষ্ট মই বাৰু ইমান নাখাওঁ কিন্তু আপোনালোকে যদি খায় ইয়াৰ পৰা নিব পাৰিব আপোনালোকে কণ্টেক্ট কৰিব মোৰ লগত গাইজ এইফালে এজোপা কুন্দুলিও আছে লাগি থাকে আৰু পূৰা পালেং এইবোৰ হৈছে লাই শাক গাইজ আৰু এইফালে লাই শাক এইবোৰ ডাঙৰ হ'ল খাই থাকোঁ আমি তো গাইজ এইফালে হৈছে এইবোৰ লাই শাক পূৰা একদম ডাঙৰ ডাঙৰ হৈছে ওপৰতো পূৰা একদম ডাঙৰ ডাঙৰ হৈছে আৰু ইয়াত একো আমি সাৰ চাৰ নিদিওঁ অকল গোবৰ দিওঁ গোবৰ মানে শুকান গোবৰ দি এনেকুৱা ডাঙৰ হৈছে বেলেগ একো সাৰ নিদিওঁ পূৰা ওপৰত মাটি চাটি হেৰি মানে আছে আৰু এইবোৰ হৈছে গাইজ চাইনিজ লাই আপোনালোকে কোনে কোনে খাই ভাল পায় কমেণ্ট কৰক আৰু গাইজ আপোনালোকে মই ওপৰৰ পৰা ভিউ দেখুৱাম তো গাইজ এই মৈখনে দি একদম পূৰা ওপৰত উঠি পানি আপোনালোকক ওপৰৰ পৰা ভিউ দেখুৱাম চাই থাকক ওপৰলৈ উঠি আহিছোঁ গাইজ ওপৰলৈ উঠি যাম এতিয়া কুন্দুলি চুন্দুলি লাগিছেনে চাম আৰু এইটো এটা কুন্দুলি লাগিছে গাইজ চব এইটো তাত কুন্দুলি কিয় ওপৰত শাক আছেনে চাংগে ওপৰ সন্ধানত আহি গ'লোঁ ওপৰলৈ আৰু ওপৰত আপোনালোকে আকাশ দেখিছে আৰু মই আছোঁ ইয়াত তলত আছে ভণ্টি এইখিনি আহিবলৈ মন গৈছে কিন্তু আহিবলৈ নিদিওঁ তাই দুখ পাব আপোনালোকক এতিয়া ওপৰৰ পৰা ভিউটো দেখুৱাম চব ওপৰৰ ভিউ চাওক গাইজ তো গাইজ ওপৰৰ পৰা এটা 360 ভিউ চাই লওক তো গাইজ এইফালে কুন্দুলি খেতি চাওক গাইজ আৰু মই কুন্দুলিৰ সন্ধানত ইয়ালৈ আহিছিলোঁ আৰু এইটো পাই গ'লোঁ কুন্দুলি এতিয়া ছিঙি লওঁ পটাপট আৰু আছে বহুত বুঢ়া হৈ যায় নহয় সেইকাৰণে ওপৰত উঠি পানি ছিঙিবলগীয়া হৈ গ'ল ছিঙি লওঁ পটাপট একো সাৰ চাৰ দিয়া নাই দাদা মই আহি গ'লোঁ চব উঠিব লাগে ওপৰত কিন্তু ওপৰত উঠিলে তাই লুটি খাই পৰিব কাৰণে তাইক দিয়া নাই এইবোৰ চব গাইজ কিমান ডাঙৰ ডাঙৰ হৈছে কুন্দুলি মানে গাইজ স্কুল বন্ধ আছে কাৰণে মানে নৰ্মেল ভিডিঅ' বনাই আছোঁ একদম ঘৰতে থাকি পানি সেয়াই আৰু খেতি বাতি দেখুৱাই আছোঁ আৰু তলতো আছে খেতি তলতো কৰিছোঁ আমি আৰু এয়াই আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক অলপ তো গাইজ আকাশখন চাওক বতৰটো ভাল নহয় ইমান আকাশখন চাওকচোন গাইজ তো গাইজ এতিয়া ওপৰৰ পৰা নামি আহিবলৈ লৈছোঁ নামি লওঁ আৰু গাইজ পেলাব দিয়া মোক গাইজ এজনী
গাইছ মোক উঠিব নিদিয়ে ন মই পলাম পতি হ'লে দেখিছে নে মই পৰিলোঁ তো নামি ল'লোঁ আৰু এজনী চাই থাকিব যেতিয়া শেষ নোহোৱাকৈ ভিডিঅ'টো আজি বা এইও ভিডিঅ' মেম্বাৰ হৈ গ'ল সদায় ভিডিঅ' ওলাব কেতিয়াবা ব'লা মই উঠিম এবাৰ তো গাইজ মই এতিয়া আহি আছোঁ শাক দেখাবলৈ এইটো চাওক ইমান ধুনীয়া শাক নহয় আপুনি দেখি পাইছেনে মই ভালকৈ দেখাই দিছোঁ আপোনাক চাওক এতিয়া ইমান ধুনীয়া শাক উগিছে আৰু ইমান ধুনীয়া ধুনীয়া বস্তু মায়ে মানে আজিকালি এইটো চব ইমান ধুনীয়া হয় নহয় তো আপুনি এইটো কি কয় জানো মই সুধিব লাগিব কমেণ্টত কৈ দিব কি কয় এইটো ইমান ধুনীয়া শাক এইটো চাওক ইমান ধুনীয়া ধুনীয়া মায়ে মানে এইবোৰ ৰ'দ চ'দ বেছি পায় নাই সেইকাৰণে এইবোৰ তো গাইজ আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা ভিডিঅ' লাগে তো গাইজ আমি লাইক শ্বেয়াৰ কৰিব ইমান ধুনীয়াকৈ ভিডিঅ' বনাওঁ কোনো লাইকে নকৰে অকল আমাৰ ফেমিলিটোৱে কৰি থাকোঁ কৈ দিয়া কিবা কিবি কি ক'বা কিবা এটা কম্পিটিশ্যন কৰি দিয়া কি ফেমিলি মেম্বাৰ মানে ভণ্টিয়ে কিবা এটা কওঁ বুলি কৈ আছে উঠনি বা সেইকাৰণে তাইক কেমেৰাটো এনেকৈ দি দিছোঁ কি কয় এতিয়া তাইহে জানে আজি বা মোকো মই ইউটিউবত ওলাম আজি মোকো শ্বেয়াৰ কৰিব লাইক কৰিব কমেণ্ট কৰিব টিংটো বজাব আপুনি মোক কৈ দিব নাম লিখিব ধুনীয়া নহ'লে কিবা এটা মোৰ দাদাই এতিয়া ভিডিঅ' বনাই আছে ডাঙৰ হ'লে বনাম আৰু লাহে ধীৰে সৰু এতিয়াও বনাম মা মোবাইলত মানে ভালকৈ বনাব লাগিব দাদাই মোক শিকাই দিব ইউটিউবত কেনেকৈ পঠায়